নমস্কাৰ সকলোৱে ভালে আছে চাগে মোৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই যে ভৰিখন দুখ পাইছিলোঁ যোৱাকালি মুচকা খাইছিলোঁ। ভৰিখন যোৱাকালি বিষটো আছিল, তেনেকৈ নাটকখন কৰিলোঁ। আপোনালোকৰ আশীৰ্বাদত কৰিছোঁ। আপোনালোকে যদি মোক ভিডিঅ'টোত যদি কমেণ্ট নকৰিলেহেঁতেন তেতিয়াহ'লে মানে অকণমান নাটক কৰাটো অলপ মানে সাহসটো অকণমান কম পালোহেঁতেন নাটক কৰিবলৈ। আপোনালোকক সেইকাৰণে বহুত বহুত মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। আচলতে আপোনালোকে সাহস আমাৰ কাৰণে আপোনালোকে সাহস প্ৰেৰণা, আপোনালোক দৰ্শকে আমাৰ কাৰণে ভগৱান। আৰু নাটকখন তেনেকৈ কৰিলোঁ, দুটা শ্ব' কৰিলোঁ তেনেকেই নাটকখন। তাৰপিছত ৰাতি অলপ বিষটো হৈছিল, ৰাতি অকণমান বিষটো আছিল। ৰাতিপুৱালৈকে অলপ বিষটো আছিল। এতিয়া মই বিষটো ভাল পাইছোঁ, হ'লেও মানে প্ৰেছাৰটো দিব পৰা নাই। দিলে মানে অলপ বিষটো হেৰি হয়, সেইকাৰণে ভালকৈ মই প্ৰেছাৰটো দিব পৰা নাই। হ'লেও আপোনালোকৰ সাহস আৰু আশীৰ্বাদতে মই সোনকালে সুস্থ হৈছোঁ বুলি মই নিজে ভাবিছোঁ। আৰু 5টা বজাৰ পৰা আমাৰ শ্ব' আছে আজি গণেশগুৰিত। আজি আমাৰ লাষ্ট শ্ব' গণেশগুৰিত। আজি আমি 4 দিন কৰিলোঁ গণেশগুৰিত। দৰ্শকৰ ইমান সহায় পাইছোঁ, ইমান ধুনীয়াকৈ নাটক এখন উপভোগ কৰিছে, ইমান সহায় পাইছোঁ আমি দৰ্শকৰ পৰা, খুব ভাল লাগিছে। আৰু গণেশগুৰি বুলি ক'লেতো এটা বেলেগ ধৰণৰ এক্সাইটেড হৈয়ে থাকোঁ নাটক কৰিবলৈ। কিন্তু কালি মোৰ মনটো খুব বেয়া লাগিছিল। মনটো অলপ দুখ ভাৱেৰে নাটকখন কৰিলোঁ। তথাপিও ভালে কুশলে নাটকখন কৰিলোঁ, হৈ গ'ল। নাটকখন কৰিব পাৰিলোঁ। অলপ ভয়ো লাগি আছিল, ভালকৈ মানে কৰিব পাৰিম নে নাই, খোজটো ভালকৈ দিব পাৰিম নে নাই তেনেকুৱা লাগি আছিল। কিন্তু নাটকখন দুটা শ্ব' ভালকৈ কৰি গ'লোঁ। এতিয়া আৰু আজি লাষ্ট নাইট ইয়াতে গণেশগুৰিত। ফাৰ্ষ্ট শ্ব' দিছে আমাৰ অগ্নিকন্যা আৰু ছেকেণ্ড শ্ব' দিছে লভিতা। আমাৰ নাটক আপোনালোকে আজি উপভোগ কৰিবলৈ আহক। আজি আমাৰ হিমন্ত মামা আহিব নাটক চাবলৈ, সেইকাৰণে বেছি এক্সাইটেড হৈ আছোঁ। আৰু মোৰ আৰু ভয়ো লাগি আছিল, মানে ভৰিখন মানে প্ৰেছাৰটো ভালকৈ দিব পৰা নাই যে। কিন্তু বিষটো নাইকিয়া হ'ল ৰাতিপুৱাতে, মানে ৰাতিটো বিষাইছিল, ৰাতিপুৱালৈকে বিষটো আছিল। এতিয়া মোৰ বিষটো বিশেষ নাই, কিন্তু প্ৰেছাৰটো ভালকৈ দিব পৰা নাই। হ'লেও ধুনীয়াকৈ নাটক কৰিব পাৰিম। আপোনালোকৰ সাহস আছে, আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, মোক কালি কমেণ্ট দিছে। ভগৱানৰ ওচৰত আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ বাইদেউ, ভালকৈ নাটকখন কৰিব পাৰিব, সোনকালে আপুনি সুস্থ হ'ব, তেনেকৈ আপোনালোকে কমেণ্ট কৰিছে। মোৰ সেইকাৰণে সাহস বাঢ়িছে, মোৰ ভাল লাগিছে, খুব ভাল লাগিছে। আকৌ এবাৰ আপোনালোকক বহুত ধন্যবাদ দিছোঁ তাৰ বাবে। এতিয়া ভাত খাওঁ, বনাইছোঁ, ভাতটো ৰুমতে বনাইছোঁ। ভাত হ'ব আৰু ভাত খাম। ভাত খাই অকণমান ৰেষ্ট ল'ম। কালি আমাৰ যোনজন মানে ছেটিংছৰ মিস্ত্ৰী থাকে, পুৰা মানে জাৰা তেল অকণমান দিছে, মিঠাতেল। সেই মিঠাতেলটো মই লগাইছোঁ। সেইটো লগায়ো সম্ভৱ মই সোনকালে অকণমান সুস্থ হৈছোঁ। এই মিঠাতেলটো খুৰাই কালি মোক বটলতে ভৰাই পঠিয়াইছে। আৰু আমাৰ যোনজন মানে চিন মাষ্টৰ, আমাৰ থিয়েটাৰ আমি চিন মাষ্টৰ বুলি কওঁ, ছেটিংছ মানে সজাওঁতে, ছেটিংছ যেতিয়া বনাই হয়, ঘৰটো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰে, পৰ্দা লগাই, চোফাবিলাক ঠিক কৰে, ফটোবিলাক যেতিয়া ৱালত লগায়, যেনেকৈ ৱালত লগায়, সেইজনকে আমি চিন মাষ্টাৰ বুলি কওঁ থিয়েটাৰৰ। তেখেতে মোক এই বটলটোত যোগাৰ কৰি মোক ইয়াতে তেলখিনি মোক ভৰাই পঠিয়াই দিছে। আৰু এই তেলখিনিও লগাইছোঁ, খুৰাই জাৰি দিছে কালি, এই তেলখিনিও লগাইছোঁ। আৰু আমাৰ থিয়েটাৰত অকল কালি এক্সিডেণ্ট মোৰ বুলিয়ে নহয়, আৰু এজনী ভণ্টি, তাইও মুচুকা খাই পৰিছে ষ্টেপৰ পৰা। তাইও মুচুকা খাই পৰিলে, তাইও দুখ পাইছে, তাইও ভাল পাইছে, ভৰিখন ফুলা নাই। মোৰ ভৰিখন ফুলা নাই বাৰু। খুব সোনকালে সুস্থ হ'ম, ভাল হ'ম। মুচুকা খাইছোঁ। আৰু আপোনালোকে যেতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, ভাল মোক কমেণ্ট কৰিছে, মোক সাহস দিছে, তাৰ বাবে আকৌ এবাৰ বহুত ধন্যবাদ দিছোঁ আপোনালোকক।